নমস্কাৰ। আজিৰ সেই ভিডিঅ'ত আপোনালোকৰ আগত বটানী নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট অৰ্থাৎ BRMAD ছাবজেক্টৰ ওপৰত বনোৱা হৈছে নেচাৰেল ৰিচোৰ্চ। নেচাৰেল ৰিচোৰ্চ মানে হ'ল প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদটো কি হয়? আমি তাৰ বিষয়ে অলপ আজিৰ সেই শ্লাইডটো আলোচনা কৰিম। ইয়াত কোৱা হৈছে কি প্ৰকৃতিৰ পৰা পোৱা এনে সকলো সামগ্ৰী আৰু শক্তিক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়, যিবোৰ মানুহে নিজৰ প্ৰয়োজন পূৰণ, জীৱিকা নিৰ্বাহ আৰু উন্নয়নৰ বাবে ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে পানী, বায়ু, মাটি, বন, খনিজ, প্ৰাণী আদি। অৰ্থাৎ আমি প্ৰকৃতিৰ পৰা যিকোনো বস্তু আমি পাওঁ, য'ত নেকি আমাৰ মানুহৰ দৈনন্দিন জীৱনত বা মানুহৰ জীয়াই থকাত আমি ব্যৱহাৰ কৰিব পাৰোঁ, সেইবিলাকক আমি চমুকৈ প্ৰাকৃতিক সম্পদ বুলি কওঁ। সেই প্ৰাকৃতিক সম্পদবিলাকতে মানুহৰ সুবিধা বা মানুহৰ দৈনন্দিন জীৱন যাপনত সহায় কৰে। কিন্তু সেই সুবিধা বা আপোনালোকৰ এই প্ৰাকৃতিক সম্পদ হ'বলৈ মানুহৰ কেতিয়াও আপদ হ'ব নোৱাৰে বা দুৰ্যোগ ঘটাব নোৱাৰে। যদি দুৰ্যোগ বা বিপদ যদি সৃষ্টি হয়, তেতিয়াহ'লে সেই বস্তুটো বা এই বস্তুটোক আমি প্ৰাকৃতিক সম্পদ বুলি নকওঁ। এতিয়া প্ৰাকৃতিক সম্পদৰ প্ৰকাৰ টাইপছ কি হ'ব পাৰে? এতিয়া আমি প্ৰাকৃতিক সম্পদবিলাকৰ স্থান বা গঠন বা ব্যৱহাৰৰ ওপৰত ভিত্তি কৰিও আমি প্ৰাকৃতিক সম্পদবিলাক আমি শ্ৰেণীবিভক্ত কৰিম। তাৰ ভিতৰত আমি এতিয়া যদি চাওঁ, ৰাসায়নিক গঠন, উৎস, ব্যৱহাৰ, প্ৰাচুৰ্যতা আদি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক সম্পদক নানা ধৰণে বিভক্ত কৰিব পাৰোঁ। যদি আমি ইয়াৰ নেক্সট শ্লাইডটো যদি চাওঁ, ইয়াত আছে উৎপত্তিৰ উৎস তথা ৰাসায়নিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক সম্পদক তিনিটা ভাগত ভগাব পাৰি। ইয়াৰ হ'ল অজৈব সম্পদ, ইনঅৰ্গেনিক ৰিচোৰ্চেছ, উদাহৰণ বায়ু, পানী, বিভিন্ন ধাতু। যিবিলাক মানে অজৈব, মানে প্ৰাকৃতিকত আমি দুটা বস্তুত পাব পাৰোঁ, জৈৱিক আৰু অজৈৱিক। অজৈৱিকবিলাকত হৈছে ইনঅৰ্গেনিক, যেনে বায়ু, পানী, বিভিন্ন ধাতু বা তাপ, মাটি, এই আদিবিলাক হৈছে অজৈব সম্পদ। দ্বিতীয়তে হৈছে জৈৱ সম্পদ, যিবোৰ আমি পৃথিৱীত জীৱিত অৱস্থাত পাওঁ, যেনে উদ্ভিদ, প্ৰাণী, বিয়োজক, কয়লা, কাঠ ইত্যাদিবিলাক হৈছে জৈৱ সম্পদ। কয়লাবিলাক কি কিছুমান জীৱাশ্মৰ ওপৰত বিৱৰ্তন হৈ পিনে কি হয়, কয়লালৈ ৰূপান্তৰিত হৈ যায়। দ্বিতীয়তে মিশ্ৰ সম্পদ বা মিক্স সম্পদ, জৈৱ আৰু অজৈব সম্পদৰ মাজত মিশ্ৰণ ঘটাই এই সম্পদৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে মাটি। নেক্সট হৈছে কিছুমান সম্পদ মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰে। মালিকী স্বত্ব মানে যিবোৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি, যেনে দেশীয় আছে, বহুদেশীয় আৰু আন্তৰ্জাতিক। দেশীয় যিবোৰ সম্পদ আমাৰ দেশৰ ভিতৰত, যেনে আমাৰ ইণ্ডিয়াৰ ভিতৰত থকাবিলাক হৈছে আমাৰ দেশীয় বা নেশ্যনেল ৰিচোৰ্চ হ'ব বা আমাৰ দেশীয় সম্পদ হ'ব, যিবোৰ আমাৰ দেশৰ চাৰিসীমাৰ ভিতৰত পৰিব পাৰে, যেনে খনিজ পদাৰ্থ, মাটি ইত্যাদি। দ্বিতীয়টো হৈছে মাল্টিনেশ্যনেল ৰিচোৰ্চ বা বহুদেশীয় সম্পদ, যিবোৰ সম্পদ কেইবাখন দেশৰ মাজত অৱস্থিত, যেনে কিছুমান আগৰ নদ নদী, সেই আদিবোৰ হৈছে বহুদেশীয় সম্পদ। তৃতীয়টো হৈছে আন্তৰ্জাতিক সম্পদ, যিবোৰ পৃথিৱীৰ সকলো দেশে ব্যৱহাৰ কৰা সম্পদ, যেনে আগৰ, বায়ু, সূৰ্যৰ পোহৰ ইত্যাদি। নেক্সটত আছে প্ৰাচুৰ্যতা আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি সম্পদক দুটা ভাগত ভগাব পাৰি, অক্ষয় সম্পদ আৰু ইনএক্সিষ্টেবল ৰিচোৰ্চেছ। আৰু দ্বিতীয়টো হৈছে ক্ষয়শীল সম্পদ। অক্ষয় সম্পদত হৈছে কি যিবোৰ প্ৰাকৃতিক সম্পদক ব্যৱহাৰ কৰিলেও এক হোৱাৰ সম্ভাৱনা নাথাকে, তেনেবোৰ সম্পদক অক্ষয় সম্পদ বুলি কওঁ। যেনে উদাহৰণস্বৰূপে আমি এনাৰ্জি বা জোৱাৰ বতাহ বা আমি চলাৰ ছিষ্টেম বুলি ক'ব পাৰোঁ, যেনে আমি সৌৰচাকি বুলি ক'ব পাৰোঁ, সেই আদিবোৰ হৈছে অক্ষয় সম্পদ, য'ত নেকি আমি ব্যৱহাৰ কৰাৰ পিছত কেতিয়াও এক হোৱাৰ
সম্ভাৱনা নাথাকে। দ্বিতীয়তে ক্ৰিয়াশীল সম্পদ, যিবোৰ ব্যৱহাৰ কৰাৰ পিছত সম্ভাৱনা হোৱাৰ এক থাকে বা সম্ভাৱনা হোৱা থাকে, যেনে এইবিলাকক আমি ক্ৰিয়াশীল সম্পদ বুলি কওঁ। যেনে উদ্ভিদ, পানী, মাটি, বিভিন্ন ধাতু আদিবিলাকক ক্ৰিয়াশীল পুনৰ এইবিলাক হৈছে কি ক্ৰিয়াশীল, মানে কিছুমান এইবিলাক ব্যৱহাৰ কৰাৰ পিছতো শেষ হোৱাৰ এটা সম্ভাৱনা থাকিব পাৰে। কিন্তু এই ক্ৰিয়াশীল সম্পদসমূহক এইবোৰৰ ভিত্তিত উপৰিত বা এইবোৰ ভিত্তিবোৰত চাই আমি আকৌ দুটা ভাগত ভগাব পাৰি। এইটো হৈছে ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল। ইয়াত হৈছে নৱীকৰণযোগ্য ইয়াৰ প্ৰথমটো হৈছে ক'ত গৈছিলে এইটো, ইয়াৰ প্ৰথমটো হৈছে নৱীকৰণযোগ্য সম্পদ বা নৱীকৰণ সম্পদ, যিবোৰ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ বুকুৰ পৰা পুনৰুদ্ধাৰ কৰা সম্ভৱ বা এইবোৰক নৱীকৰণ সম্পদ বোলে। উদ্ভিদ, মাটি আৰু প্ৰাণীসমূহ ইয়াৰ অন্তৰ্ভুক্ত। নৱীকৰণ সম্পদো পুনৰুদ্ধাৰ কৰিব পাৰি, মানে কিছুমান সম্পদবিলাকক এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰ আকৌ ব্যৱহাৰ কৰি থাকিব পাৰি, যেনে সূৰ্যৰ ৰশ্মি বা ৱাটাৰ, এই আদিবিলাক হৈছে ৰিনিউৱেবল এনাৰ্জি, মানে এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আকৌ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। দ্বিতীয়টো হৈছে কি অনৱীকৰণযোগ্য সম্পদ। ইয়াত সেইবিলাক হৈছে যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ পিছত প্ৰকৃতিয়ে পুনৰ সৃষ্টি কৰিব নোৱাৰে বা নাইবা অতি মন্ত্ৰৰ বাবে সৃষ্টি হয়, মানে লাহে লাহে সৃষ্টি কৰিব পাৰে বা এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে। আমি উদাহৰণস্বৰূপে চাওঁ খনিজ তেল, কয়লা, বিভিন্ন ধাতু, সেইবিলাক হৈছে কি নন ৰিনিউৱেবল, অৰ্থাৎ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে আপোনালোকে বুজি পাইছে। যদি বুজি পাইছে মোৰ সেই ভিডিঅ'টোত কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো সিমানতে। পুনৰবাৰ আকৌ নতুন টপিক ইয়াৰ পিছৰ সংখ্যক আমি আকৌ শ্লাইড হিচাপে আপোনালোকৰ আগত যোগদান। আজিলৈ সিমানেই, ধন্যবাদ।